আমি এটা লাল কলেজৰ পৰা উঠা গাড়ীত উঠা নাই গাইজ, এতিয়া আমি ডাইৰেক্ট উঠিছোঁ। গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল GLP ৰিংকু ব্লগছ গাইজ। আজি যাম লখৰাত মানে অলপ কাম আছে, মানে এনেকুৱা কাম ঔষধ ল'বলগীয়া আছে, যিহেতু মোৰ বেমাৰ হৈ আছিলে, সেই বেমাৰৰ ঔষধ খাই আছোঁ এতিয়ালৈকে। চ' সেইটো ঔষধ আনিব যাম লখৰাত, আৰু লগতে আজি মানে বাৰ্গাৰ খাম বুলি ভাবিছোঁ। আৰু মোৰ লগত আছে এতিয়া ববিদুল, মই আপোনালোকক দেখুৱাই দিছোঁ। চ' গাইজ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আমি ওলালোঁ লখৰা যাব, নে কি কোৱা ববিদুল ভাই? য়েছ আজি লখৰাতে যাম। আমি কি খাম জানা না? কি খাম জানা? বার্গার গাইজ, বার্গার খাম। চ' আমাৰ ববিদুল ভাইও খোৱা নাই বোলে, সেইটো কাৰণে খাব, লগতে ময়ো খাম আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম। চ' বলক গাইজ। চ' গাইজ আহি পাই গ'লোঁ আমি এতিয়া মানে গৌৰীপুৰ 4 লাইন। এতিয়া আৰু টেনশ্যন নাই, সেইফালে যিহেতু ৰাস্তাবিলাক সৰু, মানে সেইটো কাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাই। মানে গাড়ী চাড়ী সৰু গাড়ীৰ উৎপাত বেছি, আৰু যিহেতু সেইটো ৰাস্তাও বনি আছে, যিটো ৰাস্তা দি আমি প্লাণ্টত যাওঁ মানে। চ' সেইটো কাৰণে সেইফালে ভিডিঅ' চিডিঅ' নবনালোঁ, কাৰণ গাড়ী ঘোড়াৰ উৎপাত বেছি, মানুহখিনি মানে এটা সুবিধা নহয়। বাইচান্স কিবা এটা লাগিব নালাগে, ওচৰেদি অলপ চাপি যদিও যায় মানে বেয়াকৈ। চ' গাইজ আহি পাই গ'লোঁ আমি শৰাইঘাট দলং, আৰু শৰাইঘাট দলঙৰ মানে পূৰা আজি মানে ৰং চাইডেদি যাই আছোঁ। কাৰণ কিয়, পুৰণা ব্ৰিজখন, যিখন পুৰণা ব্ৰিজ আছে, সেইখন ব্ৰিজ মানে ৰিপেয়াৰিং কৰি আছে। কাৰণ সেইখন ৰিপেয়াৰিং কৰা কেইদিনমান পিছতে সেই ডাঙৰ ডাঙৰ গাঁত হৈ যায়, যিবোৰ জইন আছে, জইনবিলাকত। চ' সেইটো কাৰণে মানে ৰং চাইডেদি মানে আহি আছোঁ। মানে আমি অকলে অহা নাই, মানে বেলেগ গাড়ীও আছে লগতে। চ' এইটো ডিভাইডাৰেদি সোমাই গৈছোঁ ৰং চাইড, আৰু সেই ব্ৰিজ পাৰ হোৱাৰ পিছত মানে সেই ডিভাইডাৰ দি আকৌ নিজৰ চাইড আহি যাব লাগিব। গাইজ গুৱাহাটীৰ কাম মোটামুটি পূৰা স্পীডত চলি আছে। এতিয়া ৰাস্তা বনি আছে গাইজ, দেখিছে আপোনালোকে। বেছি দিন নাই আৰু ৰাস্তা হ'ব। ইফালে ক্লিয়াৰ হৈছে আৰু ইফালে বনি আছে গাইজ। এইফালে চাম, মানে যেতিয়া 6 লাইন হৈ যাব তেতিয়া গাড়ী চলাই মজা লাগিব গাইজ। ফাইনেলি মানে কি ক'ব পাৰোঁ। আৰু লগতে যিবিলাক হেৰি আছে, মানে কি ক'ম, মানে এই যেতিয়া অভাৰ ব্ৰিজবিলাক হৈ যাব, ফ্লাই হৈ, তেতিয়া মানে আৰু ভাল লাগিব আমাক। মানে আমাৰ ডাঙৰ গাড়ীবিলাক ব্ৰেক চেৰেক মাৰিব নালাগিব, সেইটো কাৰণে ভাল লাগিব। চ' গাইজ চাম, এতিয়া ভাল লগা হৈছে, আৰু যেতিয়া একদম ক্লিয়াৰ হৈ যাব তেতিয়া আৰু বেছি ভাল লাগিব। আহি পাই গ'লোঁ গড়চুক, ট্ৰাফিক জাম। চ' গাইজ এইটো আৰু বেছি দিন নাই, আৰু মানে আৰু কেইদিনমান পিছত, মোটামুটি 6 মাহ 7 মাহমান পিছত এইবিলাকৰ মানে পূৰা কাম ক্লিয়াৰ হৈ যাব। এতিয়া আৰু জাম চাম নালাগিব, তেতিয়া একদম ফাই যাওঁ, ফাই আৰু জোৰে যাওঁ, লাহে যাব নালাগে। আহি জামে পাই গ'লোঁ মানে গড়চুক পাৰ হ'লোঁ, মানে ট্ৰাফিক জাম পাৰ হ'লোঁ গাইজ। জামটো জানে গুৱাহাটীৰ ট্ৰাফিক বুলি ক'লে মানে ক'বলগীয়া ৰাস্তা নাথাকে। চ' গাড়ীতে আৰু গৈ আছোঁ পূৰা জোচত, আৰু লগতে বাৰ্গাৰ খাবলৈ লাগিছে ফুল গাইজ। চ' গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভিডিঅ'টো মজা কৰিব লাগে। এই পালোঁ লখৰাত। এতিয়া এইখিনি খোজকাঢ়ি যাওঁ, খোজকাঢ়ি গৈ আগত গৈ পেলাই খাম। আৰু ববিদিলেও কৈ আছে বোলে আমি বোলে লেতেৰা পেতেৰা বোলে আহি পালোঁ লখৰাত। চ' গাইজ লেতেৰা পেতেৰা আহোঁ, যি আহোঁ, আমি মানুহে হৈছোঁ লেতেৰা পেতেৰা, মানুহে হৈছোঁ আমি মাটিৰ, নে কি কয়? চ' গাইজ আগত যাওঁ, খোজকাঢ়ি গৈ পেলাই আমি কিবা খাম, খাই মেলি আকৌ বেলেগ গাড়ীত উঠিব লাগিব, যিহেতু লালখনে মানে হায়াত হস্পিটেললৈকে যাব লাগিব। চাই থাকিব গাইজ। চ' গাইজ আহিলোঁ বাৰ্গাৰ খাব। বাৰ্গাৰ নোপোৱাৰ কাৰণে পপ খাব লগা হ'ল। এটা মিঠা পপ, এটা চলা পপ খাই দিলোঁ, আৰু ববিদিলে খালে চলা পপ। এতিয়া লাল কলেজৰ পৰা উঠা গাড়ীত উঠা নাই গাইজ, এতিয়া আমি ডাইৰেক্ট উঠিছোঁ ৰিক্সাত গাইজ। বহুত দিন পিছত ৰিক্সাত উঠিছোঁ, বহুত দিন, মোটামুটি আজি 15 বছৰমান হ'ল কিজানি। 15 বছৰ পিছত মানে আমি এতিয়া ববিদিল আৰু মই দুজনে মিলি উঠিছোঁ। আমি মানে কি ক'ম, ৰিক্সা সেই পেডেল মাৰিব নালাগে। চাওক আপোনালোকে, এয়া পেডেল মাৰা নাই, মানে চব এইবিলাক মটৰ ফিটিং আছে, মটৰ ফিটিং কৰা মানে একদম গাইজ কি ক'ম, মজা বেলেগ। বৰ্তমান হাই স্পিড গাইজ, আৰু বৰ্তমান ৰিক্সাত উঠাৰ মজা বেলেগ গাইজ, মজা বেলেগ।